ভাৰত ছেমিফাইনেলত প্ৰৱেশত বাধা হ'ব পাৰে পাকিস্তানত জন্মগ্ৰহণ কৰা এইগৰাকী খেলুৱৈ। সতৰ্ক হ'ব লাগিব ভাৰত। টি-20 বিশ্বকাপ 2022 ইয়াৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। টি-20 বিশ্বকাপত এতিয়ালৈকে 4খন খেলৰ ভিতৰত 3খন টীম ইণ্ডিয়াই জিকিছে। ভাৰত আৰু জিম্বাবুৱেৰ মাজত খেলখন 6 নৱেম্বৰত মেলবৰ্ণ খেলপথাৰত অনুষ্ঠিত হ'ব। এই মেচখন জিকি টীম ইণ্ডিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব বিচাৰিব। কিন্তু জিম্বাবুৱেৰ এজন তাৰকা খেলুৱৈ ইয়াত বাধা হৈ পৰিব পাৰে। জিম্বাবুৱেৰ বিৰুদ্ধে খেলখনত টীম ইণ্ডিয়াই এই খেলুৱৈজনৰ প্ৰতি সাৱধান হ'ব লাগিব। খেলুৱৈগৰাকী আন কোনো নহয়, জিম্বাবুৱেৰ তাৰকা খেলুৱৈ চিকান্দাৰ ৰাজা। তেওঁ জিম্বাবুৱেৰ দলৰ হৈ বহুতো মেচ জিকাইছে। শেহতীয়াকৈ ৰাজাই পাকিস্তানৰ বিৰুদ্ধে খেলখনত 3টা উইকেট দখল কৰিছিল। জিম্বাবুৱেৰ দলক বিজয় প্ৰদান কৰিছিল। তেওঁ এতিয়ালৈকে টি-20 বিশ্বকাপ 2022ত 9টা উইকেট দখল কৰিছে। একে সময়তে তেওঁ বেটেৰে 185 ৰান সংগ্ৰহ কৰিছে। টীম ইণ্ডিয়াই এই অলৰাউণ্ডাৰগৰাকীৰ প্ৰতি সাৱধান হ'ব লাগিব। উল্লেখ্য যে চিকান্দাৰ ৰাজাৰ জন্ম 1986 চনৰ 24 এপ্ৰিলত পাকিস্তানৰ চিয়ালকোটত হৈছিল। 2002 চনত তেওঁ পৰিয়ালৰ সৈতে জিম্বাবুৱেলৈ যায়, কিন্তু তাত নাগৰিকত্ব পাবলৈ 9 বছৰ লাগিছিল। তেওঁ 2011 চনত এই অধিকাৰ লাভ কৰিছিল। চিকান্দাৰ ৰাজাই সৰুতে পাইলট হ'ব বিচাৰিছিল, কিন্তু সেই সপোন তেওঁৰ পূৰ নহ'ল। ইয়াৰ পিছত তেওঁ ক্ৰিকেটৰ ফালে মন মেলে, য'ত তেওঁ এতিয়া সফলতাৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছে।